আপুনি বেলেগ ধৰণে নল'ব, মই বুজি পাইছোঁ আপোনাৰ কথাখিনি, আপুনি ঠিকেই কৈছে। কিন্তু এই যিসকলে আজি এনেকৈ প্ৰশিক্ষণ লৈছিল, এওঁলোক যদি এই পোচাকটোত নাথাকি এওঁলোক যদি লুঙি পিন্ধা মানুহ হ'লহেঁতেন, আপুনি এইখিনি কথা এনেকৈ ক'লেহেঁতেন নে? হতেন বুলি শব্দটো আপুনি নোকোৱাই ভাল হ'ব নেকি? কাৰণ যদি আজি বিশ্বৰ ইতিহাস চাই অস্ত্ৰৰ জনজননীত মানৱতা শেষ কৰি দিছে এই উগ্ৰপন্থী যিটো ইছলামিক জেহাদীয়ে, আৰু সেই মানৱতা ধ্বংস কৰা ইছলামিক জেহাদীৰ বিৰুদ্ধে থিয় হোৱাৰ কাৰণে এয়া মাত্ৰ সামান্য প্ৰয়াস। এই প্ৰয়াসটোক আপোনালোকে হেতেন শব্দ ব্যৱহাৰ নকৰিব। লুঙি দাড়ি টুপি, এই নলবাৰী মই য'ত আছো ইয়াৰ পৰা অলপ দূৰত শাহনুৰ আলম, এই ভাংনামাৰী চৰত শাহনুৰ আলমে জাৰ্মান বেকাৰীৰ পৰা আৰম্ভ কৰি অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন জাগাত ব্লাষ্টিং কৰা আপুনি নিশ্চিতভাৱে পাহৰা নাই। অসমত ভাৰতবৰ্ষত ভাৰতৰ বাহিৰত ইছলামিক জেহাদীয়ে কৰা সন্ত্ৰাসৰ কথা নিশ্চিতভাৱে আপুনি অজ্ঞাত নহয়। তাৰ পিছত কেইজনমান হিন্দু যুৱকে সামান্যতম প্ৰয়াস কৰাটোত আপোনালোকে এনেকুৱা ধৰণে, মই ঠিক আপোনালোক শব্দটো ব্যৱহাৰ কৰোঁতে সাংবাদিকখিনিক বাদ দি মই বাকী যিখিনি বিশ্লেষক আছে তেওঁলোকৰ কথা কৈছো, এনেকুৱা ধৰণৰ আস্ফালন কৰিলে কেনেকে জাতি ৰক্ষা পৰিব? মইতো ক'ব বিচাৰিছো যে প্ৰতিজনে সশস্ত্ৰভাৱে এতিয়া প্ৰশিক্ষিত হৈ ঘৰত থকা ভাল হ'ব। ঠিক আছে, মই আকৌ যাম পৰৱৰ্তী সময়ত। আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ এই বক্তব্যটোৰ কাৰণে। মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে মই ৰাছেল হুছেইনৰ কাষলৈ উভতি আহিম।